হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ আৰমান। আৰু প্ৰথমতে আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দালৈ জন্মদিনৰ শুভেচ্ছা থাকিল। আৰু দাদা নোহোৱা এইটো প্ৰথম দাদাৰ জন্মদিন, বহুত বেয়া লাগি আছে মনটো। দাদা আজি থকা হয় কিমান যে ভাল লাগিল হয়, আৰু বেছি ভাল লাগিল হয়, কিন্তু কি কৰিব উপায় নাই। আমাক ন্যায় লাগে, আমাক ন্যায় লাগিবই, চিধা কথা। আৰু বাকী চব বাদ দিয়া, মানে মই গুৱাহাটী আহিছিলোঁ আজি। গুৱাহাটী আহোঁতে অলপমান সোণাপুৰত সোমাই অলপ ভিডিঅ' কৰিছিলোঁ, কেইটামান ক্লিপ আৰু জাষ্ট কেইটামান ক্লিপ লৈছিলোঁ। আপোনালোকক ক্লিপকেইটা আগত দেখাওঁ, চ' চাওক। ভিডিঅ'টো চোৱাৰ আগত অলপ কথা কওঁ। মানে জুবিন দাৰ বাৰ্থডে উপলক্ষে আমাৰ গাঁৱতে আৰু আমাৰ ওচৰৰ গাঁও এখন মৰি মুছলিম গাঁৱত মানে এটা প্ৰগ্ৰাম পাতিছিলে। প্ৰগ্ৰামৰ ভিডিঅ' ক্লিপ কেইটামান লৈছিলোঁ আগত, প্ৰগ্ৰামৰ ক্লিপকেইটা চাওক, তাৰপিছত বাকীখিনি দেখাই আছোঁ। আৰু এফালে প্ৰগ্ৰাম হৈ আছে, আৰু এফালে আমাৰ মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি দি আছে। যোনে যেনেকৈ পায় তেনেকৈ দিছে। জয় জুবিন দা। এনেকৈ ৰাতি 12টা বাজিলে, আৰু আজি এই দিনটোতেই আমাৰ মৰমৰ হাৰ্ট ড্ৰপ হিয়াৰ আমঠু জুবিন দা আমাৰ মাজলৈ আহিছিলে। আজি দিনটোতেই হেপী বাৰ্থডে জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। জাস্টিস ফর জুবিন দা, হ্যাপি বার্থডে টু জুবিন দা, হ্যাপি বার্থডে টু জুবিন দা, হ্যাপি বার্থডে টু জুবিন দা। আজি জুবিন দা আমাৰ মাজত নাই, তেখেতে যাতে ন্যায় পায় সেই উদ্দেশ্যে আমি আজি তেওঁৰ অবিহনে আমি এই তেওঁৰ জন্মদিন উদযাপন কৰিলোঁ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। ধন্যবাদ সকলোকে। ৰ'বা আৰু মানে আমাৰ মৰিগাঁৱৰ ফেন ক্লাব, জুবিন গাৰ্গ ফেন ক্লাব, জুবিন গাৰ্গ ফেন ক্লাবে মানে মৰিগাঁৱত এটা অনুষ্ঠান পাতিছে। মই আছিলোঁ বাৰু, আছোঁ আৰু এতিয়া বৰ্তমানো আছোঁ জুবিন গাৰ্গ ফেন ক্লাবত। মানে 2017ৰ পৰা মই আছোঁ, 8 বছৰ হ'ল মই ফেন ক্লাবত থকা এটা সদস্য হয়। আৰু বহুত দাদাই যিবিলাক কাম ভাল পায় সেইবিলাক কাম আমি ফেন ক্লাবে কৰি গৈছোঁ আৰু আগলৈ কৰি যাম। আৰু আজি অনুষ্ঠানটোত মই থাকিব পৰা নাই, কাৰণ মোৰ অলপ বিশেষ কাম আহি গ'ল, সেইটো কাৰণে মই আহিব লগা হ'ল। বাকী যদি মই পাৰোঁ দেখাওঁ অলপ ক্লিপ লগাই, যদি মানে যিখিনি আৰু পাৰোঁ অলপ দেখা, আৰু আমাৰ ফ্ৰেণ্ড ক্লাবৰ কি আছে ফটো হওক ভিডিঅ' হওক অলপ লগাই দিওঁ, আপোনালোকে চাব।
জুবিন গাৰ্গ ফেন ক্লাব মৰিগাঁও আৰু জুবিন অনুৰাগী মৰিগাঁৱৰ উদ্যোগত আমি জুবিন দাৰ 53 সংখ্যক জন্মদিন উদযাপন কৰিছোঁ। ইতিমধ্যে আমাৰ কেইবাটাও প্ৰগ্ৰাম পাৰ হৈ গৈছে। ইতিমধ্যে বন্তি প্ৰজ্বলন, তাৰপৰা গছপুলি ৰোপণ হৈ গৈছে। এতিয়া আমাৰ চিত্ৰাংকন হ'ব, সন্ধিয়াৰ পৰা গীত মাতৰ অনুষ্ঠান আছে। গীতেমাতে জুবিন সকলোকে আমি ইয়াত অহাটো বিচাৰিছোঁ। আহক সকলো, ভাল লাগিব। জুবিন দাৰ বিহীন প্ৰথমটো জন্মদিন, 53 সংখ্যক জন্মদিন আজি আমি জুবিন দা নোহোৱাকৈ আমি পালন কৰিবলগীয়া হৈছে। দুখৰ মাজতে কিবা এটা আমি সুখ বিচাৰি এই অনুষ্ঠানটো কৰিব গৈছোঁ। আৰু সকলোৱে আহক, জুবিন অনুৰাগী সকলো আহক। মৰিগাঁও গান্ধী ভৱনৰ সমীপতে আমি জুবিন গাৰ্গ ফেন ক্লাব মৰিগাঁও আৰু জুবিন অনুৰাগী মৰিগাঁও উদ্যোগত অনুষ্ঠিত কৰি আছোঁ। গণশিল্পী, মহান শিল্পী, বিশ্বশিল্পী আৰ্থ জুবিন দাৰ 53 সংখ্যক জন্মদিন। ধন্যবাদ। মুচি দিবনো খোজো এন্ধাৰ হ'ব নোৱাৰো, মুচি দিবনো খোজো পাখি মেলা অতীত। আৰু দাদা সমাধিস্থল পাইছোঁহি এতিয়া বৰ্তমান। আৰু বহুত টাইম মানে বাইক চলাই আছোঁ না, অলপ ভোক লাগিছে বহুত। মানে বাইক চলাই আছোঁ বহুত ভোক লাগিছে মানে। এতিয়া অলপ কিবা অলপ খাই লওঁ ধুনীয়াকৈ। দোকানত গৈ আছোঁ। গামোচা বেচিছে চব, গামোচা চামোচা পূৰা বেছি আছে, বিক্ৰী কৰি আছে। তামোল, গামোচা। অলপ খিচিৰি খাই লৈছোঁ, খিচিৰি অলপ পেট পূজা আৰু। দাদা নোহোৱা, এইটো দাদাৰ প্ৰথমটো জন্মদিন। বহুত বেয়া লাগিছে মনটো, কিন্তু মানুহ আহিছে বহুতখিনি মানুহ আহিছে ইয়াত দাদাৰ ওচৰলৈ। মানুহ কান্দি কান্দি ওলাই গৈছে। বেয়া লাগিছে সঁচাকৈ, বহুত বেয়া লাগিছে। আৰু ৰাতি যিহেতু প্ৰগ্ৰাম হ'ব, প্ৰগ্ৰামৰ কাৰণে মিউজিচিয়ান। জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমাক ন্যায় লাগে, ন্যায়। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোলৈ নতুনকৈ আহিছোঁ যদি ছাবস্ক্ৰাইবটো কৰি যাব। বাই বাই।